everyone, welcome back to my channel. Guys, দেখিছে এখন আমাৰ গাঁও কিমান ধুনীয়া চাওক মই দেখুৱাই দিছো বৰ্তমান গাঁৱৰ অৱস্থাটো কেনেকুৱা ধৰণৰ এই ইমান ধুনীয়া গাঁওখন ত্যাগ কৰি যদি আপুনি বিদেশলৈ যায় আপুনি ভাবিছেনে কিমান কষ্ট হ'ব হয়তো কিছুমানে ভাবে যে মানুহ বিদেশত থাকি আছে টকা পইচা ইনকাম কৰি আছে বহুত এনজয় কৰি আছে ফূৰ্তি কৰি আছে নহয় গাইজ যোনবিলাক প্ৰবাসী জীৱন পাৰ কৰি আছে যিসকলে প্ৰবাসী হৈ থাকে যিসকলে প্ৰবাসী জীৱন কটাই আছে তেওঁলোকেহে ক'ব পাৰিব এই যে আমাৰ গাঁওখন বা য'ৰ পৰা গৈছে নিজৰ জন্মভূমিখন ত্যাগ কৰি নিজৰ ফেমিলিটো ত্যাগ কৰি বিদেশত থকাটো কিমান কষ্টকৰ কিমান বেদনাদায়ক হ'ব পাৰে তাৰে এটা প্ৰমাণ আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আৰু ভিডিঅ'টোত যদি আপোনালোকে পুৰা ভালকৈ চাব বিচাৰে তেনেহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব বিদেশত টকা পইচা ইনকাম কৰিবলৈ যোৱাটো কোনোবাই ভাবিব পাৰে যে হয়তো এইটো বহুত ফূৰ্তিৰ কথা বহুত এটা এনজয় লাগিব কিন্তু নহয় ফূৰ্তিটো আছে টকা পইচা ইনকাম কৰিলে সাধাৰণতে ভাল লাগে কিন্তু তাৰ পিছতো এই জন্মভূমিখন এৰি যোৱাটো কিমান বেদনাদায়ক কিমান কষ্টকৰ এই কথাটো এবাৰ আপুনি মনে মনে ভাবি চাব যে আপুনি যদি ক'ৰবাত যায় যদি কেইদিনমান এমাহ দুমাহ তিনিমাহ 5 মাহ যদি আপুনি গৈ পেলাই বিদেশত থাকে তেনেহ'লে আপোনাৰ এই সুন্দৰ গাঁওখনৰ কথা কিমান যে মনত পৰে কিমান ফেমিলিৰ কথা মনত পৰে এই মনমোহা দৃশ্যবিলাকৰ কথা কিমান মনত পৰে এইটো আপুনি নিশ্চয় উপলব্ধি কৰিব পাৰিলেহেঁতেন গতিকে বলক আজিৰ এই ভিডিঅ'টোত আমি দেখুৱাম কেনেকৈ গাঁওখন ত্যাগ কৰি বিদেশলৈ যাওঁতে মনটো কিমান বেয়া বেয়া ভাৱ লাগি থাকে আজি তাৰে এটা দৃশ্য এই ভিডিঅ'টোত আমি দেখুৱাম বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হেল্ল' গাইজ আমাৰ আজিৰ যাত্ৰাটো আৰম্ভ হ'ব গাঁৱৰ এই ধুনীয়া ঘৰখনৰ পৰা ইয়াৰ পৰা আমি আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকিব তেনেহ'লে গোটেই কাহিনীটো আপোনালোকে গম পাই যাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া সময় 9:10 আমি ভাবিলোঁ ইয়াতে কিবা এটা ব্ৰেকফাষ্ট কৰিলোঁ সেইকাৰণে এইখন হ'ল নগাঁও বৰঘাট এটা ভাল ৰেষ্টুৰেণ্ট আছে পিছফালে আপোনালোকে দেখা পাইছে এই ৰেষ্টুৰেণ্টখনত কিবা এটা নাস্তা কৰি পেলাই আকৌ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ তো ষ্টে কানেক্টেড গাইজ সেইকেইটা কি দেখিছেনে সেইকেইটা বাঘ এয়া চাওক বাঘ কেনেকুৱা বাঘ কি কথা ভিতৰত যাব পাৰিলে আপোনালোকক বাঘকেইটা একে ওচৰৰ পৰা দেখুৱাম এতিয়া চাওক মোৰ পিছফালে এইকেইটা কি গড় ৰাইন' আৰু সেইটো ইলিফেণ্ট দেখিছেনে অকণ দূৰত আছে মই ওচৰলৈ গৈ আছোঁ দেখুৱাম ইলিফেণ্ট তাৰপিছত হৰিণাকেইটা চাওকচোন এই মাংকি এইকেইটা মাংকি এইটো এটা মাংকি দুষ্ট মাংকি চাওক এইটো এলিফেণ্ট প্ৰিয় ভিউৱাৰ্ছ ব্ৰেকফাষ্ট অলৰেডি কৰিলোঁ লগতে এখন সৰু পাৰ্ক আছিল সেইখনো চালোঁ এতিয়া আকৌ এবাৰ যাত্ৰা আৰম্ভ কৰিছোঁ বলক গৈ থাকোঁ আৰু এতিয়া লাহে লাহে আহি পাই গ'লোঁ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এয়া এয়াৰপৰ্টৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ
আৰু ফাইনেলি আমি মস্তাকক গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ড্ৰপ কৰিলোঁ। বৰ মনটো বেয়াও লাগিছে, ইপিনে 2 বছৰৰ কাৰণে সি চৌদি আৰৱলৈ গৈ আছে। গেট নম্বৰ 2 আছিলে তাৰ এণ্ট্ৰি, গেট নম্বৰ 2 দিয়ে এণ্ট্ৰি কৰি পেলাই ভিতৰত গৈছে। এতিয়া বৰ্ডিং পাছ হ'ব, চিকিউৰিটি চেকিং হ'ব আৰু সি আমাৰ পৰা আৰু 2 বছৰৰ কাৰণে গুচি যাব। মনটো বহুত বেয়া লাগিছে, তাৰ উপৰিও উপায় নাই, এইখিনি কৰিবলগীয়া আছিল সেইখিনি কৰিলোঁ। আৰু কেনেকুৱা ইম'চনেল এটা মোমেণ্ট হয় এইখিনি বোলো আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ। বহুতে হয়তো ভাবি থাকে যে বিদেশত যোৱাটো কিমান এটা হয়তো আনন্দ হ'ব পাৰে, যোনসকলে আচলতে তাকে তেওঁলোকেহে গম পায়। আৰু এতিয়া আমি মস্তাকক এয়াৰপৰ্টত ড্ৰপ কৰি ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ। মনটো অতিকৈ বেয়া লাগিছে, তাক এৰি থৈ আহিব পৰা নাই, মানে এনেকুৱা চিটুৱেশ্যন আছিলে। তাৰপিছতো যিখিনি দায়িত্ব কৰ্তব্য, যাৰ যি দায়িত্ব আছে পালন কৰিবলগীয়া, কি কৰিব আৰু উপায় নাই। আৰু এইখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। Okay guys, see you in the next video. Till then, take care, keep watching videos and have fun. Thank you guys.